নমস্কাৰ, মই ডক্টৰ আবুল হুছেইন, আয়ুৰ্বেদিক চিকিৎসক। আপোনালোকে চাই আছে সম্পূৰ্ণ নিৰ্মাণ। তো আজি মই আপোনালোকক এটা আয়ুৰ্বেদিক চিকিৎসা পদ্ধতিৰ নতুন চিকিৎসা পদ্ধতিৰ বিষয়ে জনাব বিচাৰিছোঁ। একচুৱেলি চিকিৎসা পদ্ধতিটো নতুন নহয়, কিন্তু এই চিকিৎসা পদ্ধতিটো প্ৰাচীন কালৰ পৰাই চলি আছে, কিন্তু মানুহে গম নাপায়। তো আজি তেনেকুৱা এটা পেচেণ্ট আমাৰ হস্পিটেলত আহিছিলে। মানুহজনীৰ আঁঠুত মানে অতিৰিক্ত বিষ আছিলে। মানুহজনী অকলে খোজকাঢ়িব পৰা নাছিলে। তো মানুহজনীক দুইজন মানুহে ধৰি আমাৰ হস্পিটেলত লৈ আহিছে। তো তেনেকুৱা পেচেণ্ট এজনীক আমি অগ্নিকৰ্ম কৰাইছিলোঁ। তো অগ্নিকৰ্ম কৰোৱাৰ পিছত পেচেণ্টজনী অকলে খোজকাঢ়ি গৈছে। তো মই আজি সেই চিকিৎসা পদ্ধতিটোৰ বিষয়ে আমাৰ আয়ুৰ্বেদিক বিশেষজ্ঞ, শল্যকৰ্ম বিশেষজ্ঞ আমাৰ মেম আছে, ডক্টৰ নমিতা মেম। তো মই নমিতা মেমৰ পৰা জানিব বিচাৰিম যে একচুৱেলি এই চিকিৎসা পদ্ধতিটোৰ বিষয়ে আমাৰ ৰাইজক কি ক'ব? ৰাইজক ক'বৰ কাৰণে আচলতে এইটো যে এতিয়াও বহুত বেছি এই চিকিৎসা পদ্ধতিটোৰ বিষয়ে জনসাধাৰণ অৱগত নহয়। কিন্তু ইয়াৰ একদম কিছুমান আমি যদি কওঁ জালুৰ দৰে কাম কৰে আচলতে, বিশেষকৈ পেইনৰ ক্ষেত্ৰত। যিকোনো ধৰণৰ পেইন আপোনাৰ যদি কেতিয়াবা পৰি যোৱাৰ কাৰণে পেইন থাকে, আৰ্থ্ৰাইটিছৰ পেইন থাকে, আৰু কেতিয়াবা বাৰ্চাইটিছ বা এনেকুৱা থাকে, নাইবা ইয়াৰ পেইন বাদ দিও কিলইড বা কৰ্ণ এনেকুৱা ধৰণৰ ডিজিজৰ কাৰণে এইটো এটা খুব ফলপ্ৰসূ পদ্ধতি হয়। আৰু ইয়াতে আমি প্ৰায় এনেকুৱা ধৰণৰ পেচেণ্ট পাই থাকোঁ, আৰু একদম মেজিকেল এটা ৰিজাল্ট পোৱা যায়। পেইনৰ ক্ষেত্ৰত বিশেষকৈ মই ক'ব বিচাৰোঁ যে যিমানেই বেছি পেইন নাথাকক সেইটোক লৈ একো প্ৰব্লেম নাই। কিন্তু যদি আমি এইটো চিকিৎসা পদ্ধতি আমি কৰোঁ, তেতিয়াহ'লে পেচেণ্টে নিশ্চয়কৈ ভাল পাব। গতিকৈ যিকোনো ধৰণৰ পেইনৰ ক্ষেত্ৰত আৰ্থ্ৰাইটিছেই হওক বা যিকোনো ধৰণৰ ফল ইঞ্জুৰিৰ কাৰণে হোৱা পেইনেই হওক, নাইবা কৰ্ণ, কিলইড এনেকুৱা ধৰণৰ ডিজিজবিলাকৰ কাৰণে আমি এই পদ্ধতিটো ব্যৱহাৰ কৰিব পাৰোঁ। তো আজি আপোনালোকক মই এটা নতুনকৈ আয়ুৰ্বেদিক চিকিৎসা পদ্ধতিৰ বিষয়ে জনাব বিচাৰিছোঁ। আমাৰ আয়ুৰ্বেদিক চিকিৎসা পদ্ধতিত এটা চিকিৎসা পদ্ধতি আছে, এইটো কোৱা হয় অগ্নিকৰ্ম। তো অগ্নিকৰ্মটো মেইনলি দিয়া হয় যিসকলৰ অতিৰিক্ত পেইনৰ কাৰণে সিহঁতে হাত ভৰি লৰচৰ কৰিব নোৱাৰে বা খোজকাঢ়িব নোৱাৰে, এনেকুৱা প্ৰব্লেম যোনসকল পেচেণ্টৰ আছে তেওঁলোকক মেইনলি এই অগ্নিকৰ্মটো কৰা হয়। অগ্নিকৰ্মৰ প্ৰচিডিউৰটো মই আপোনালোকক দেখাম, কিন্তু প্ৰচিডিউৰটো দেখুওৱাৰ আগত আপোনালোকৰ আগত এজন পেচেণ্টৰ ভাষ্য এবাৰ শুনাই ল'ব বিচাৰিছোঁ। বাইদেউ, আপোনাৰ কিমান দিন ধৰি এইটো পেইন হৈ আছিলে? অলপ জোৰকৈ ক'ব। ফেব্ৰুৱাৰীৰ পৰা। আগতে মেডিচিন খাইছে? কমা নাছিল নেকি? কমা নাছিল না? কিন্তু এতিয়া যে আজি আপোনাক অগ্নিকৰ্ম কৰিলে, তো এতিয়া কিমানখিনি ভাল পালে? 10ৰ ভিতৰত 5 মান ভাল পাইছে এদিনতে। কোনোটো মেডিচিন আপোনাক দিয়া নাই? এতিয়াতো কোনো ধৰণৰ মেডিচিন দিয়া নাই, জাষ্ট খালি আপোনাক অগ্নিকৰ্মটোৱে কৰিছে ন? মেডিচিন আগতে খাবৰ কাৰণে দিছিলে, কিন্তু আজিতো মেডিচিন দিয়া নাই, আজি অকল আপোনাক অগ্নিকৰ্মটো কৰিছে ন? তো আপুনি কি ভাবে, এনেকুৱা চিকিৎসা মানুহে ল'ব লাগে নেকি? আচ্ছা, ঠিক আছে, হ'ব, থেংক ইউ।